रे रे हुले रे रे की रे रे की रे रे की रे 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 ইয়াৰ লগত যিমান বিহু নাম লগাই গোটেই ৰাতিটো গাই থাকিব পাৰিব। মই দুটা শব্দৰ এটা বিহু নাম গাওঁ, ঘুনুচা ওলাইছা। কওকচোন শব্দ দুটা, ঘুনুচা ওলাইছা। অ ঘুনুচা ওলাইছা। এটিকে এই শব্দটো আমাৰ নিৰক্ষৰ বুজা চহা বা অসাধাৰণ মেধাশক্তিৰ প্ৰখৰ স্মৃতিশক্তি আৰু সৃজনীশীল মনৰ গৰাকীয়ে কেনেকৈ বিহুনাম কৰিলে চাওঁ। এই ঘুনুচা ওলাইছা, ঘুনুচা ওলাইছা, ঘুনুচা তোমালোকৰ ঘৰলৈ ঘুনুচা ওলাইছা। সদায় যাব পাৰোঁ মই ঘুনুচা ওলাইছা। তুমি দিলে মৰমত মাতে ঘুনুচা, ঘুনুচা ওলাইছা, ঘুনুচা ওলাইছা, ঘুনুচা ওলাইছা। এই চাওক, মই চাৰিটা শব্দৰ এটা বিহু নাম গাইছোঁ, বনমালী, ৰৈ ৰৈ, ধেমালি, কৰা। এই চাৰিটা শব্দ। ইহে বনমালী ৰৈ ৰৈ ধেমালি কৰা, বনমালী ৰৈ ৰৈ ধেমালি, ৰৈ ৰৈ ধেমালি কৰা। ইহে প্ৰথমে প্ৰণাম ইহে বনমালী, আইনো সৰস্বতী ইহে বনমালী, দ্বিতীয় প্ৰণাম হৰি বনমালী ৰৈ ৰৈ ধেমালি, ৰৈ ৰৈ ধেমালি কৰা। সেইটো যেন ফোনত এনেকুৱা আছে, আমি ঢোলটো শেষ কেনেকে কৰোঁ, হয়নে? খোলটো কেনেকে শেষ কৰে, এই যে গাই আছিলে, এই ফুল ৰমক, এই বিজুলীৰ চমক, এই কাঞ্চন ভানুমতী গাহৰে ৰমক ৰমক। এই বৰধৰাৰ পৰা আহি মাজুলী যেতিয়া নাৰায়ণপুৰৰ ফালে আছিলে, ইয়াত বিহু নাম গাই থকা মানুহবোৰক দেখিছিলে এনেকে তোমালোকে ভাওনাটো পৰা গুৰুত্বপূৰ্ণ কথা মহামান্য চুকাফাকে প্ৰমুখ্য কৰি বাকী যিসকল আহোম ৰাজন্যবৰ্গ আহিছিলে, সেই সময়ত যিটো ভাষাৰ সৃষ্টি হৈছিলে উজনি অসমত, সেই ভাষাটোক মান্যতা দি সেই ভাষাতে বুৰঞ্জী প্ৰণয়ন কৰিছিলে। সেই বুৰঞ্জীবিলাক কোনখুকীয়া বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, অসম বুৰঞ্জী, সূৰ্য কুমাৰ ভূঞাই এতিয়া গোটেইখিনি উদ্ধাৰ কৰি চাফা কৰিছে পুৰাতত্ব বিভাগে। তাৰ ভাষাটো যদি চাই শিৱসাগৰৰ ভাষাটো দেখিব। আৰু সেই যিখন দেশৰ নাম অসম হ'ল, সেই দেশখনৰ ভাষাটোৰ নাম অসমীয়া হ'ল। মদ হুঁচৰিকাৰ আছিলে, মদ দীঘৰিকাৰ 1917 চনত অসম সাহিত্য সভাই কৰিছে। সেই হিচাপে চাবলৈ গ'লে এই বিহুটো আমি এতিয়া গাই থকা বিহুবিলাক, যিবিলাক বিহু আমি এতিয়া গাই আছো, হাতী হেৰুৱালো লিহিৰি বনতে, ঘোঁৰা হেৰুৱালো ৰণত, বায়ু হেৰুৱালো সৰগৰ মুকুতা চোতালৰ দুবৰি বনত। এই বিহু নামৰ আয়ুস 1000 বছৰতকৈ বেছি হোৱা নাই। দশম শতিকাৰ বা 1500 বছৰ। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে কৈছে, আমি এতিয়া গাই থকা বিহুবিলাক 1991 চনৰ আছে গ্ৰন্থত, যে মনৰ কথা পাতিব পাৰে, ইজনে সিজনে চকুত থৈ কথা পাতিব পাৰে, আহিলে ঘৰত ভালনে, ইয়াত কাৰো আমনি নাই। আমাৰ বিহুত আমনি নাই, তেনেকৈ এই জামুগুৰি হাটত বিহু চাবলৈ আহিলে কাৰো আমনি নাথাকে।
মই আপোনালোকক বিহুৰ মাজত আমনি নকৰোঁ মই আপোনালোকক সৰু সৰু দুটামান কথা ক'ব কৈছোঁ যিকেইটা কথা মই নিজেও জানি বৰ কৃতাৰ্থ হৈছিলোঁ সেই কথাকেইটা মই আপোনালোকক ক'ব কৈছোঁ মানুহে কয় বিহুটো বহুত পুৰণা কিমান পুৰণা 10,000 15,000 20,000 এই কথাবিলাক আমাৰ মনলৈ আহিলে দুটামান কথা মনলৈ আহে যোৱা বছৰ 8 বছৰ অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰিছে অসমীয়া ভাষাটোৰ 2,500 বছৰ হৈছে বুলি কৈছে তাৰ আগতো থাকিব পাৰে কিন্তু কাগজে পত্ৰই লিখাই গোটেইখিনি কোৱা হৈছে যে 10ম শতিকাৰ পৰাহে অসমীয়া ভাষাটো উদ্ভৱ হৈছে তেতিয়া এই দেশখনৰ নাম অসম নাছিল প্ৰাগজ্যোতিষপুৰ আছিল আৰু কামৰূপ আছিল অসম কেনে কৰিল এই দেশখনৰ নাম ইয়াত যেতিয়া চুকাফা এই জাতটো নেচ লগাই লগাই গৈ থাকিম আজিকালি ল'ৰা ছোৱালীয়ে ভাল লগা শব্দ কিছুমান লগাই নেচ লগাই গৈ থাকে লাহে লাহে বাহুনা গৈ বাহুতলে গৌৰৱী বাহুতলে গৌৰৱী আধা পুৰা বেঙেনা ৰসগোলা আগে মৰম লগাইছিলা এতিয়াহে পাহৰি গোলাই কাগজতে লিখি থয় তোৰে এই বছৰ হলে এই হলে লত বসি ভালো লাগে সে বাসি গড়ালোলা মন বাসি কি হত তয় বেজারে কি হত তয় বেজারে পালিয়ে কি ভুলিও ভুলন সামর আমার নামর আইধা যদি আমাৰ নামৰ আইধা পৰিল বুলি নকয় কিমান দেগুৰ লগাব ঠিক নাই দেগুৰ লগাই 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 গোটেই ৰাতি গাই থাকিব তেনেকে একোটাহত কাহিনী গাইছিল কাহিনীমূলক বিহুনাম আছিল তেনেকৈ জোৰানাম আছিল ডেকা ল'ৰাই প্ৰশ্ন সোধে গাভৰুৱে উত্তৰ দিয়ে গাভৰুৱে প্ৰশ্ন সোধে ডেকাই উত্তৰ দিয়ে তেনেকুৱা ধৰণৰ জোৰানাম গোটেই ৰাতি গাই থাকিলেও শেষ নহয় গোটেই ৰাতি গাই থাকি ৰাতি পঢ়ে ফেঁচাই গুৰুলিয়াই আমাৰ বিহু নামনি নাই বুলি কৰিছে যে এতিয়া আমি সেইটো কাম কৰিব নোৱাৰা হ'লোঁ কাৰণ আমাৰ সময় নিৰ্দিষ্ট আমি বিহুত যেতিয়া গাবলৈ যাওঁ 15 মিনিট সময় দিয়ে গতিকে আমি 15 মিনিটৰ বাবে কৰোঁ কিন্তু এই জামুগুৰি মুকলি বিহু এনেকুৱা যে ইয়াত আপুনি 15 মিনিট 20 মিনিট এঘণ্টা যিমান গায় কোনো দিগদাৰ নাই আপুনি যিমান সময় ইচ্ছা মন খুলি গাই থওক